নমস্কাৰ। শব্দ অৰ্থৰ অন্য এটি শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক তেনেহ'লে ভিডিঅ'টিলৈ আগবাঢ়ো। আকণ্ঠ। আকণ্ঠ শব্দৰ অৰ্থ হ'ল ডিঙিলৈকে। আকাত। আকাত শব্দৰ অৰ্থ হ'ল নিশ্চয় বা অতি দীৰ্ঘ। আকাই। আকাই শব্দৰ অৰ্থ হ'ল চিতা বা নিবাসস্থান। আকস্মিক। আকস্মিক শব্দৰ অৰ্থ হ'ল হঠাতে হোৱা বা অকস্মাত হোৱা। আকলুৱা। আকলুৱা শব্দৰ অৰ্থ হ'ল আকালৰ পৰা কষ্ট পোৱা বা বৰকৈ হাবিলাস কৰা। আকৰচ। আকৰচ শব্দৰ অৰ্থ হ'ল খনিজ বা আকৰিক। আকৰিক শব্দৰ অৰ্থ হ'ল খনি পৰিদৰ্শক। আকৰ্ণন। আকৰ্ণন শব্দৰ অৰ্থ হ'ল শুনা বা শ্ৰৱণ। আকলি। আকলি শব্দৰ অৰ্থ হ'ল দেখি বা লক্ষ্য কৰি। আকাংক্ষা। আকাংক্ষা শব্দৰ অৰ্থ হ'ল প্ৰবল ইচ্ছা বা বৰ বাঞ্ছা। আকাংক্ষী। আকাংক্ষী শব্দৰ অৰ্থ হ'ল আশা এৰিব নোৱাৰা। আৰু আকাজী। আকাজী শব্দৰ অৰ্থ হ'ল বব কাটিব নজনা বা থুপুৰি তিৰোতা। এনেধৰণৰ শব্দৰ অৰ্থ জানিবলৈ হ'লে তলত কমেণ্ট কৰিব আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।